আৰু উদালগুৰি যত পুলিচ ৰিজাৰ্ভ ফিল্ডত আছে আপোনালোকৰ পুলিচ ৰিজাৰ্ভ ফিল্ডত যত এবি দৰঙৰ ডিস্ট্ৰিক্টৰ মেলৰ কেণ্ডিডেট আছে 3000 ভাই বন্ধুসকল ওয়েলকাম টু ৰাকেশন ডিফেন্স ইউটিউব চেনেল সো আপোনালোকৰ মাজলৈ বিগ আপডেট আহি গল কমান্ডো বেটেলিয়নৰ আসাম কমান্ডো বেটেলিয়নৰ যেটো ব্ল্যাক ক্যাট বুলি কয় বিগ আপডেট আহি গৈছে আপোনালোকৰ যেটো অসম পুলিচৰ বৰ্তমান এবিইবি চলি আছে তাৰ নেক্সট লগালগে আপোনালোকৰ কমান্ডো বেটেলিয়নৰ ইন্টাৰভিউ আপোনালোকৰ স্টাৰ্ট হ'ব আৰু কোন ডিস্ট্ৰিক্টৰ কাৰ ডিস্ট্ৰিক্টত কত হ'ব যেহেতু 2-3খন ডিস্ট্ৰিক্টৰ একেলগে ইন্টাৰভিউ পাতা হ'ব কমান্ডো বেটেলিয়নৰ আৰু কাৰ কত আছে আপোনালোকে ভালকৈ শুনি লব আৰু কিমানজন ক্যান্ডিডেট আছে আপোনালোকৰ ইন্টাৰভিউ দিবলৈ কোন ডিস্ট্ৰিক্টৰ কিমানজন ক্যান্ডিডেট আছে এইখিনি অকল ডিটেইলছ মই পঢ়ি আপোনালোকক মই বুজাবলৈ ভিডিঅ'ৰ বুজাব চেষ্টা কৰিম ভিডিঅ'টো স্কিপ কৰিব নালাগে আৰু আপোনালোকৰ ভাই বন্ধুসকলক ভিডিঅ'টো শেয়াৰ কৰিব তেওঁলোকো গম পায় আৰু তেওঁলোকে প্ৰেক্টিছ কৰা ষ্টাৰ্ট কৰে আজিৰ পৰাই আপোনালোকে প্ৰথম পইণ্টত আছে বাক্সা ইন্টাৰভিউ যত পুলিচ ৰিজাৰ্ভত আপোনালোকৰ কমান্ডো ইন্টাৰভিউ তাত পাতা হ'ব বাক্সা তামুলপুৰ বৰপেটা আৰু ব্ৰজালি এই চাৰিখন ডিস্ট্ৰিক্টত তাত ইন্টাৰভিউ পাতা হ'ব আৰু বাক্সাৰ মেলৰ কেণ্ডিডেট আছে আপোনালোকৰ 6605 জন আৰু ফিমেলৰ কেণ্ডিডেট আছে 30 জন আৰু তামুলপুৰত মেলৰ কেণ্ডিডেট আছে 3768 জন আছে আৰু ফিমেলৰ 35 জন আছে আৰু তামুলপুৰৰ মেলৰ কেণ্ডিডেট আছে 3768 জন আৰু ফিমেলৰ 35 জন আছে আৰু বৰপেটাত মেলৰ কেণ্ডিডেট আছে 5219 জন আৰু ফিমেলৰ 12 জন আছে আৰু ব্ৰজালিৰ মেলৰ কেণ্ডিডেট আছে 2022 জন আছে মেলৰ কেণ্ডিডেট বাক্সাৰ কেণ্ডিডেট আৰু ফিমেল 7 জন দিয়া নাই আৰু 2 নম্বৰ পইণ্টত আছে আপোনালোকৰ বঙাইগাঁও দুখন ডিস্ট্ৰিক্টৰ হ'ব বঙাইগাঁও ডিস্ট্ৰিক্টত এডিপিবিএন অভয়াপুৰী যত এডিপিবিএন ফিল্ডত হ'ব আপোনালোকৰ বঙাইগাঁও আৰু চিৰাং আৰু বঙাইগাঁৱৰ মেলৰ কেণ্ডিডেট আছে 4806 জন আছে আৰু ফিমেলৰ 6 জন আছে আৰু চিৰাঙৰ মেলৰ কেণ্ডিডেট আছে 6673 জন আছে আৰু ফিমেলৰ 11 জন আছে আৰু 3 নম্বৰ পইণ্টত কাছাৰত আপোনালোকৰ কাছাৰ কৰিমগঞ্জ হাইলাকান্দি আৰু ডিমা হাছাও চাৰিখন ডিস্ট্ৰিক্টত তাত কাছাৰৰ পুলিচ ৰিজাৰ্ভ ফিল্ড প্ৰেড গ্ৰাউণ্ডতে হ'ব আৰু কাছাৰৰ মেলৰ কেণ্ডিডেট আছে 7031 জন আছে আৰু ফিমেলৰ কেণ্ডিডেট আছে 24 জন আৰু কৰিমগঞ্জৰ মেলৰ কেণ্ডিডেট আছে 3469 জন আছে আৰু ফিমেলৰ 2 জন আছে আৰু হাইলাকান্দি মেলৰ কেণ্ডিডেট আছে 2435 জন আছে আৰু ফিমেলৰ 7 জন আছে আৰু ডিমা হাছাও মেলৰ কেণ্ডিডেট আছে 1146 জন আছে আৰু ফিমেলৰ 11 জন আছে আৰু 4 নম্বৰ পইণ্টত ধুবুৰীত সাউথ চালমা আৰু ধুবুৰী দুখন ডিস্ট্ৰিক্টত তাত ধুবুৰী 20 এপিবিএনত প্ৰেড গ্ৰাউণ্ডতে হ'ব আপোনাৰ ইন্টাৰভিউ তাত ধুবুৰী মেলৰ কেণ্ডিডেট আছে 6346 জন আছে আৰু ফিমেলৰ 8 জন আছে আৰু সাউথ চালমা মেলৰ কেণ্ডিডেট আছে 916 ফিমেলৰ দিয়া নাই আৰু তিনচুকীয়া ডিব্ৰুগড় 19 এপিবিএন মানে 19 এপিবিএনৰ ঠেঙাখাটতে আপোনালোকৰ ইন্টাৰভিউ কমান্ডোৰ হ'ব আৰু মেলৰ কেণ্ডিডেট ডিব্ৰুগড় আছে 5907 জন আছে আৰু ফিমেলৰ 53 আছে আৰু তিনচুকীয়া মেলৰ কেণ্ডিডেট আছে 5215 আৰু ফিমেলৰ 53 মানে 53 দুটা ফিমেলৰ দুখন ডিস্ট্ৰিক্টতে ফিমেলৰ কেণ্ডিডেট একেই আৰু গোলাঘাটত নিজৰ ডিস্ট্ৰিক্টতে হ'ব গোলাঘাটৰ LVPA PTC ষ্টেডিয়াম দেৰগাঁৱতে হ'ব গোলাঘাটত আৰু মেলৰ কেণ্ডিডেট গোলাঘাটৰ আছে 5734 জন আছে আৰু ফিমেলৰ 43 জন আছে আৰু 7 নম্বৰ পইণ্টত আছে কোকৰাঝাৰতো নিজৰ ডিস্ট্ৰিক্টতে হ'ব পুলিচ ৰিজাৰ্ভ ফিল্ডত যত ডিমালগাঁও বুলি কোৱা হয় তাতে আপোনালোকৰ ইন্টাৰভিউ হ'ব আৰু কোকৰাঝাৰৰ মেলৰ কেণ্ডিডেট আছে 7182 জন আছে আৰু ফিমেলৰ 44 জন আছে আৰু লখিমপুৰ ডিস্ট্ৰিক্টৰ যত 13 এপিবিএন লীলাবাৰীত এয়াৰপোৰ্টৰ তাৰ ওচৰতে ইন্টাৰভিউ হ'ব তাত কমান্ডো বেটেলিয়নৰ লখিমপুৰত হ'ব তাত লখিমপুৰ ধেমাজি মাজুলী তিনিখন ডিস্ট্ৰিক্টত তাৰ ইন্টাৰভিউ হ'ব আৰু লখিমপুৰৰ মেলৰ কেণ্ডিডেট আছে 8625 জন বহুত আছে ল'ৰাৰ কেণ্ডিডেট 8625 আৰু ফিমেলৰ আছে 21 জন আৰু ধেমাজিৰ আছে 6824 জন মেলৰ কেণ্ডিডেট আৰু ফিমেলৰ 43 জন আছে আৰু মাজুলী মেলৰ কেণ্ডিডেট আছে 2472 জন আৰু ফিমেলৰ 6 জন আছে আৰু শোণিতপুৰ
তিনিখন ডিষ্ট্ৰিক্টৰ শোণিতপুৰৰ ইণ্টাৰভিউ হ'ব শোণিতপুৰ বিশ্বনাথ আৰু নগাঁও তিনিখন ডিষ্ট্ৰিক্টৰ হ'ব 12 FEBNত য'ত জামুগুৰিহাট বুলি কয় তাতে ইণ্টাৰভিউ হ'ব আৰু শোণিতপুৰৰ মেলৰ কেণ্ডিডেট আছে 5490 জন আৰু ফিমেলৰ 33 জন আছে আৰু বিশ্বনাথৰ মেলৰ কেণ্ডিডেট 4704 জন আছে আৰু ফিমেলৰ 14 জন আছে আৰু নগাঁও মেলৰ কেণ্ডিডেট আছে 5773 জন আছে আৰু ফিমেলৰ 25 জন আছে আৰু উদালগুৰি য'ত পুলিচ ৰিজাৰ্ভ ফিল্ডত আছে আপোনালোকৰ পুলিচ ৰিজাৰ্ভ ফিল্ডত য'ত ABUB বৰ্তমান চলি আছে তাতে হ'ব আৰু দুখন ডিষ্ট্ৰিক্ট দৰং আৰু উদালগুৰি যেনেকৈ ABUB চলি আছে তেনেকৈ ইণ্টাৰভিউ কামাণ্ডো বেটেলিয়নৰ তাতে ইণ্টাৰভিউ হ'ব উদালগুৰিত আৰু উদালগুৰি মেলৰ কেণ্ডিডেট আছে 5387 জন আছে আৰু ফিমেলৰ কেণ্ডিডেট আছে 46 জন মানে 46 জন আছে আৰু দৰঙৰ ডিষ্ট্ৰিক্টৰ মেলৰ কেণ্ডিডেট আছে 3967 জন আছে আৰু ফিমেলৰ 9 জন আছে গোৱালপাৰা নিজৰ ডিষ্ট্ৰিক্টতে হ'ব গোৱালপাৰা দাখুৰ ভিটা তাতে হ'ব 17 FEBNত মেলৰ কেণ্ডিডেট আছে গোৱালপাৰা 3359 জন আছে আৰু যোৰহাট তাত FEBN তিঠাবৰতে হ'ব তাত নিজৰ ডিষ্ট্ৰিক্টত যোৰহাট এটা ডিষ্ট্ৰিক্টৰে হ'ব 6117 জন মেলৰ কেণ্ডিডেট আছে আৰু 13 নম্বৰ পইণ্টত আছে কাৰ্বি আলং আৰু ৱেষ্ট কাৰ্বি আলং হোজাই তিনিখন ডিষ্ট্ৰিক্ট তাতে হ'ব কাৰ্বি আলঙৰ 23 FEBN চিলনিতে হ'ব আৰু কাৰ্বি আলঙৰ মেলৰ কেণ্ডিডেট আছে 3639 জন আছে আৰু ফিমেলৰ দিয়া নাই আৰু ৱেষ্ট কাৰ্বি আলঙৰ মেলৰ কেণ্ডিডেট 2171 জন আছে আৰু হোজাইৰ কেণ্ডিডেট মেলৰ আছে 2577 জন আছে আৰু 14 নম্বৰ পইণ্টত কামৰূপ মেট্ৰৰ 3rd FEBN যেনেকৈ আপোনালোকৰ কাহিলীপাৰা তাত তিনিখন ডিষ্ট্ৰিক্টৰ হ'ব কামৰূপ মেট্ৰ কামৰূপ আৰু মৰিগাঁও আৰু কামৰূপ মেট্ৰৰ মেলৰ কেণ্ডিডেট আছে 2698 জন আছে আৰু কামৰূপত আছে 7438 জন মেলৰ কেণ্ডিডেট আছে আৰু মৰিগাঁওৰ মেলৰ কেণ্ডিডেট আছে 5320 জন আৰু 15 নম্বৰ পইণ্টত শিৱসাগৰ য'ত 1st FEBN লিগিপুগি য'ত ইণ্টাৰভিউ ABUB চলি আছে বৰ্তমান তাতে হ'ব আপোনালোকৰ ইণ্টাৰভিউ শিৱসাগৰ আৰু চৰাইদেউ আৰু শিৱসাগৰৰ মেলৰ কেণ্ডিডেট আছে 4905 জন আৰু চৰাইদেউ মেলৰ কেণ্ডিডেট আছে 1465 জন সো বৰ্তমান আপোনালোকৰ ভেনুখিনি আপোনালোকক কোট কোন ডিষ্ট্ৰিক্টৰ কোট হ'ব আপোনালোকক মই ধুনীয়াকৈ আপোনালোকক বুজাব চেষ্টা কৰিলোঁ আৰু আপোনালোকে মনত ৰাখিব যেটো এবাৰ কমান্ডো বেটেলিয়নত ভ্যাকেন্সি খুবেই কম আছে 164 টা ভ্যাকেন্সি আছে তাৰে 8 জন স্পৰ্ট ভ্যাকেন্সি আছে একাৰণে আপোনালোকৰ হাই কাট অফ যাব অলপ ফিজিক্যালৰ বেছি মাৰ্কস পোৱাটো আপোনালোকে চেষ্টা কৰিব অলপ চেষ্টা কৰিব যেটো আপোনালোকৰ লৰাসকলৰ সাইডৰ হিভেন আছে ৰানিং লং জাম্প সিন আপ আৰু আপোনালোকৰ 100 মিটাৰ এইখিনি আপোনালোকে অলপ জোৰ কৰিব 4.8 কিলোমিটাৰ আপোনালোকে গমে পায় কোৱালিফাই 20 মিটাৰ দিয়া আছে আৰু 100 মিটাৰ 14 সেকেন্ড মান দিয়া আছে আৰু লং জাম্পত 17 ফুট 17 ফুট আপোনালোকৰ 3 ইঞ্চি লং জাম্প মাৰিব লাগিব মানে 17 ফুট লং জাম্প আৰু সিনাপত এক্সেলেন্ট মাৰিবলৈ সিনাপত 14 বাৰ মাৰিব লাগিব তেতিয়া আপোনালোকৰ এক্সেলেন্ট হ'ব সিনাপত আৰু সোৱালি ফেমিলি সকলৰো 2.8 কিলোমিটাৰ টাইম দিয়া আছে 19 মিনিট কোৱালিফাই আৰু 100 মিটাৰ 17 সেকেন্ড দিয়া আছে আৰু লং জাম্প তেনেকৈ আপোনালোকে নোটিছবোৰ ভালকৈ চাই ল'ব আপোনালোকৰ এইখিনি অকমান আপোনালোকৰ হাই কাট অফ যাব অকমান 65 প্লাস আপোনালোকে পাবলৈ চেষ্টা কৰক যেহেতু ABUB জি হল হয় আপোনালোকৰ কিছুমানৰ ভাল মাৰ্কস পাইছে কিছুমানৰ ইমান ভাল মাৰ্কস পোৱা নাই গতিকে এইখিনি আপোনালোকে মাথা মাৰিব নালাগে এটা নেক্সট আপোনালোকে স্টেপ আপোনালোকে প্ৰিপাৰেচন কৰিব চেষ্টা কৰক আজিৰ পৰা ষ্টাৰ্ট কৰক প্ৰেক্টিছ কৰিব চেষ্টা কৰক আজিৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰক ফিল্ডত যাওক ভালকৈ প্ৰেক্টিছ কৰক কমান্ডো বেটেলিয়নৰ আপোনালোকে ভৰ্তি হ'বৰ কাৰণে সো এইখিনি আপোনালোকৰ নোটিছ মই দিবলৈ চেষ্টা কৰোঁ ভিডিওটো হেকলৈ চাই মই ধন্যবাদ জনাইছো আৰু ভিডিওটো ভাল পালে আপোনালোকৰ ভাই বন্ধুসকলক শ্বেয়াৰ কৰি দিব তেওঁলোকে নোটিছবোৰ গম পাই যায় থ্যাংক ইউ সো মাচ